নমস্কাৰ বন্ধু বান্ধৱীসকল মই অম্লানজ্যোতি স্বাগতম জনাইছোঁ গভৰ্ণমেণ্ট জব আছাম চেনেলটোলৈ পোনপ্ৰথমতে আপোনালোক সকলোকে এই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপুনি যদি এই চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰি আছে আৰু যদি এই চেনেলটো এতিয়ালৈ আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এই চেনেলটোত আপোনালোকে ৰেগুলাৰ জব আপডেট আৰু লগতে বিভিন্ন ইণ্টাৰভিউৰ এক্সামবোৰৰ কাৰণে প্ৰয়োজনীয় কুৱেশ্যনৰ এনসাৰবোৰ আদি সকলো ইয়াত আপোনালোকে এই চেনেলটোত পাব গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি থ'ব আৰু লগতে আপোনালোকে আমাৰ প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাব পাৰে আপোনালোকক ছেপাৰেটকৈ ইয়াত চাকৰিৰ খবৰ আৰু ইণ্টাৰভিউৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা বিভিন্ন জিকে চিৰিজ এনেকুৱা বিভিন্ন চলি আছে আমাৰ সেইবোৰ আপোনালোকে ভালকৈ চাই ল'ব আৰু আপোনালোকে এই চেনেলটো শ্বেয়াৰো কৰি দিব লগতে বন্ধু বান্ধৱীসকল আজি লৈ আহিছোঁ এটি অতি ভাল খবৰ আৰু এই ভাল খবৰটো আহিছে চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা আৰু এইখন হৈছে তেওঁলোকৰ এখন অফিচিয়েল ন'টিছ আৰু এই ন'টিছখনত তেওঁলোকে কি দিছে এই সকলোবোৰ মই এই সম্পূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম আৰু আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে CTET অৰ্থাৎ চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট যে অনুষ্ঠিত হ'ব তাৰ ডেট ঘোষণা কৰিছে আৰু এই CTET অনুষ্ঠিত হ'ব 8/12/2019 ছানডে অৰ্থাৎ 8 ডিচেম্বৰ 2019 তাৰিখ দেওবাৰে অনুষ্ঠিত হ'ব এই পৰীক্ষাবোৰ আৰু তাৰ কাৰণে ইয়াৰ এপ্লাই চলি আছে ইয়াৰ 19/8/2019 অৰ্থাৎ 19 আগষ্ট 2019ৰ পৰা এই এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে গতিকে যিসকল বন্ধু বান্ধৱীয়ে এই CTET দিম বুলি ভাবি আছে আৰু দিব তেওঁলোকে এই এপ্লাইটো অতি সোনকালে কৰি লওক কাৰণ আপোনালোকৰ পৰীক্ষা ডিচেম্বৰত হ'ব আৰু ইয়াৰ এপ্লাইৰ লাষ্ট ডেট হৈছে 18/9/2019 অৰ্থাৎ 18 ছেপ্টেম্বৰ 2019 তাৰিখ হৈছে লাষ্ট ডেট আৰু 19/8/2019ৰ পৰা এই এপ্লাই ষ্টাৰ্ট হৈছে আৰু আপোনালোকৰ যিবোৰ ফিজ পে'মেণ্ট কৰিব লাগিব সেইবোৰ 23/9/2019ৰ 15:30 PM দিব পাৰিব অৰ্থাৎ 23 ছেপ্টেম্বৰ 2019 তাৰিখৰ ভিতৰত আপোনালোকৰ ফিজবোৰ পে'মেণ্ট কৰিব লাগিব আৰু আপোনালোকক ইয়াত লিখি দিছে যে আপোনালোকে এপ্লাই কৰাৰ আগতে সম্পূৰ্ণৰূপে ভালকৈ পঢ়ি চাব কেয়াৰফুলি কাৰণ যিকোনো এটা ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে আপোনালোকে ভালকৈ চাব লাগে কাৰণ ইয়াত পিছত এডিটিঙৰ কোনো অপশ্যন নাথাকে গতিকে আপোনালোকে ভালকৈ চাই মেলি কৰিব এই এপ্লাইবোৰ আৰু ইয়াৰ পৰীক্ষাখিনি অনুষ্ঠিত হ'ব 8/12/2019 এইটো আকৌ এবাৰ কৈ দিছোঁ আৰু এইটো গোটেই ভাৰতবৰ্ষতে হ'ব প্ৰায় 110খন চিটিত হ'ব ভাৰতবৰ্ষ আৰু ইয়াত 20টা লেংগুৱেজ অৰ্থাৎ 20টা ভাষাত পৰীক্ষাবোৰ অনুষ্ঠিত হ'ব গতিকে আপোনালোকে সাজু হ'বৰে হ'ল আৰু এপ্লাইটো অতি সোনকালে কৰি লওক আপোনালোকে আৰু তাৰপিছত আপোনালোকে এই পৰীক্ষাৰ বাবেও সাজু হওক গতিকে যিসকল বন্ধু বান্ধৱীয়ে এই CTETৰ বাবে ইচ্ছুক তথা অৰ্হতা সম্পন্ন সেইসকল বন্ধু বান্ধৱীয়ে অতি সোনকালে এপ্লাইটো কৰি ল'ব আৰু লগতে আপোনালোকৰ যদি অইন কোনোবা বন্ধু বান্ধৱীও এই CTETৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেওঁলোককো আপোনালোকে খবৰ দিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈ ইমানেই আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু পুনৰ এটি নতুন ভিডিঅ' লৈ আহি থাকিম তেতিয়ালৈ চাই থাকিব গভৰ্ণমেণ্ট জব আছাম ধন্যবাদ